আই মাই ঐ মল্লু ঐ মোক বাঁচ ঐ টিকেট তই মেডিকেলত এই কি হৈছে তোৰ বাপা হেৰে কেছটো কি ভাই কি কবি মোৰ অৱস্থা মেছেজ দে সেই কি হৈছে নকয় কিয় হে কবা মোৰ বেয়াই লাগছে তথাপিও তহঁতে শুনবা খুজছা যদি শুন এটি বিশেষ ঘটনা দুৰ্গা পূজা উপলক্ষে আমাৰ ইয়াত এখন খেল আয়োজন কৰা হৈছে। এই খেলখনত সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু আমাৰ এই খেলখনত যোনে জিকিব সিয়েই পাব নগদ 500 টকা আৰু লগতে এটা আকৰ্ষণীয় পুৰস্কাৰ। এই ভাই খেলাত কিবা জইন ফিজ দিবা লাগিব নেকি? নাই আমাৰ ইয়াত কোনো জইন ফিজ নাই। হেই মজা এই ভাই খেলাৰ নিয়ম চিয়ম গিলা শিকাই দিচোন। খেলাৰ নিয়মখিনিতো ক'লোৱে মই। চা ভাইহাত মোৰ ইয়াতে বহুত ধৰণৰ মিঠাই আছে। এই মিঠাইৰ 2 কেজিৰ ওপৰত যিয়ে খাব সিয়ে হ'ব বিজেতা। আৰু যদি অংশগ্ৰহণকাৰীয়ে 2 কেজিৰ তলত খায় তেন্তে মোক 200 টকা দি যাব লাগিব। 2 কেজি মাত্ৰ? ও ভাই তেবা একবাৰ ভাবিছা 2 কেজি মিঠাই কিন্তু খাটো ধেমালি নহয়। পিছত পেটৰ অসুখ হ'ব গম পাবি। এই বইতা মই 5 কেজিত লৈকে খাইছিলো এই 2 কেজি হে ই বুঢ়বক গম পাইছা না ইয়াক আজি দাবা মাৰো মই চাই থাকচোন এক গুলি 3 জিকাৰ ফ্ৰীতে জিলাপিও খাম পইচা নিম পুৰস্কাৰো নিম চাই থাক তই এই দাতে আমি ৰেডি আৰম্ভ কৰা মাক কচম কৈছো আজি দগৰি খাম খাই লৈ কিনে পুৰস্কাৰটো লৈ যাব লাগিব আৰু তাৰ পৰা 500 নিব লাগিব আই জলদি লৈ আহ এই বইতা কিমান দেৰি কৰা খেলা দিবা আহিছে কৰবা গাধা একেটা কেমাক চিনিব নাই তই ইয়াতে মই উঠাব নাই ঐ মেলা ঐ মোক নি ঐ মোৰ হাগা লাগছি না মুঠা লাগছি মই গম পোৱা নাই মোক নি ঘূৰাইছি দে পেটটো ঘূৰাইছি দে ঘূৰ্ণি বতাহ আহিছি ঐ মেলা মল্লো দে মই ভূমিকম্প আহিছে নেকি ভূমিকম্প আহিছি পকৰে দি কিবা ৰসলে জান পাইছো মই চেচ দে কি হলে তোৰ মেলা মোক পুৰস্কাৰ নালাগে দে মোক হস্পিটেলত লৈ যাও মই উঠাব নাই তাৰ মানে তুমি নোৱাৰিলা এতিয়া তুমি 200 টকা দিয়া তাৰ পিছতহে ইয়াৰ পৰা যাব পাৰিবা বৰবাউদাক ঠকনা মাৰি নেদাই কাহে মানুহ মাৰ বাদ আছো কিবা হেৰি মোৰ পকৰে দি গেল দে কিবা হলে গেল দে এই ৰখচোন অলপ ধৈৰ্য ধৰ মই 108 খান মাতো যি কৰা সোনকালে কৰ মই মল্লো নহলি পঢ়া লগা কেছটো তাৰ মানে সেইটোহে সেইকাৰণে মানুহে বেছি লোভ কৰবা নালাগে লোভে পাপ পাপে মৃত্যু গম পাইছা না কথাটো